हेलो फ्रेंड्स मैं रिंकी गगৈ अन्य এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বনাব লৈছো মছলা ৰাজমা। ৰাজমাখিনি বইলৰ কাৰণে লৈছো মই 3 কিলো তেজপাত, লং, দালচেনি আৰু আন্দাজমতে নিমখ দি 6টা হুইসেল মাৰি ভালদৰে সিজাই লৈছো। মছলাৰ কাৰণে লৈছো হালধি, জিৰা পাউডাৰ অলপমান, ধনিয়া পাউডাৰ অলপমান, আমচুৰ পাউডাৰ আৰু ৰাজমা পাউডাৰ, লগতে লৈছো চিলি পাউডাৰ অকণমান আৰু লৈছো লগতে ডাঙৰ চাই পিয়াজ 4টা, বিলাহী 3টা, শুকান জলকীয়া 2টা, কেঁচা জলকীয়া 4টা, ৰসুন আদা পিয়াজৰ পেষ্ট এটা আৰু লগতে গৰম মছলা পেষ্ট এটা। এতিয়া কেৰাহীত অলপমান তেল দিম। তেল দি শুকান জলকীয়া ভালকৈ ফুটাই লৈছো। কেইটামান পাঁচফোৰণ দিম। সেইকেইটাও ভালকৈ ফুটাই লৈছো। তাৰপিছত দিছো পিঁয়াজ, কাটি থোৱা পিঁয়াজখিনি দি দিছো। বিলাহী কাটি থোৱা বিলাহীখিনি এখন ভালকৈ লৰাই লৈ অলপমান আন্দাজমতে নিমখ দি দিছোঁ। যিহেতু মই বইল কৰোঁতে নিমখ অলৰেডি দিছিলোঁৱেই, তথাপি বিলাহী আৰু পিঁয়াজখিনি দিবৰ কাৰণে অলপমান নিমখ দি দিছোঁ। এতিয়া দিছোঁ ৰসুন আদা আৰু পিঁয়াজৰ পেষ্টটো দি ভালদৰে লৰাই লৈছোঁ। ভালদৰে মই মিক্সাৰটো ভাজি লোৱাৰ পাছত এতিয়া মছলাখিনি দি দিছোঁ। মছলাখিনি দি ভালদৰে লৰাই অকণমান ঢাকনি মাৰি শুকুৱাই লৈছোঁ পানীখিনি। মছলাখিনি তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে চাব তাত তেল আহি নাযায়। পানী থাকিলে মানে মছলাখিনি টেষ্টটো নাহিব। এতিয়া মছলাৰ তেলখিনি ওলাই আহিছে। এতিয়া মই দিছোঁ বইল কৰি থোৱা ৰাজমাখিনি। এতিয়া বাকী ৰৈ যোৱা বইল কৰা ৰাজমা পানীখিনি তাতে ঢালি দিছোঁ। উতলটো আহিবৰ কাৰণে গেছৰ ফ্লেমটো অকণমান হাই কৰি দিব। ভালদৰে এইখিনি উতলিব দিব। উতলাৰ 10 মিনিটৰ পাছত গৰম মছলা পেষ্টটো তাতে দি দিব। যেতিয়া দেখিব ৰাজমাখিনি ভালদৰে উতলি গৈছে, তাৰে ৰাজমা 4-5টামান উঠাই পেলাই, যদি সৰহকৈ আছে 10টামান ল'ব, যদি কমকৈ আছে 5টামান ল'ব, ভালকৈ ভাঙি লৈ তাত দি দিব। তেতিয়া কি হয়, ৰাজমাৰ টেষ্টটো ওলাই যায়। সেয়া মোৰ ৰাজমাৰ ৰেচিপিটো ৰেডি। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।